উম, আমাজনতো বিগ বিলিয়ন চলি আছে। ফ্লিপকাৰ্টতো বিগ বিলিয়ন চলি আছে। নেকি ডিছকাউণ্ট নকৰিবি, বিগ বিলিয়ন চলি আছে। এতিয়া চাগে শ্বপিং মল বিলাকত পুৰা অফাৰ চলি আছে দেই। যাওঁ এজনক কওঁ যে কিবা কিনিবলৈ যাওঁ, পূজা আহি পাইছে নহয়। শুনচোন, মোৰ মানুহজনী বহুত ভাল, গম পাইছনে? তাই নতুন জুৱেলাৰী, নতুন কাপোৰ, শ্বপিং কৰো, কিবা কৰো বুলি পেলাই মোক কেতিয়াও আমনি নকৰে। আৰু তাইক মই কেতিয়াও মাকৰ ঘৰলৈ পঠাব লগা দৰকাৰ হোৱাই নাই। তাই মোৰ ইমান যত্ন লয় ন, কি কম আৰু তোক, মানে নকবি আৰু, ইমান ভাল মানুহজনী পালো। বহুত ভাল হয় তাই, বহুত ভাল হয়। শুনিছা? ভাত উলিয়াইছানে? শুনিছ মোৰ মানুহজন কিমান ভাল বুলি ভাবিছ? খানা পিনা নিজে বনাই মোক ভাত খাবলৈহে মাতে, আৰু বাচন চাচন চব ধুনীয়াকে চফা কৰি থৈ দিয়ে। আৰু শ্বপিং যে মই 5,000 টকা যদি খোজো, মোক 10,000 টকা দিয়ে শ্বপিং কৰিবলৈ। নকবি।